ভাই বোনৰ টেলেণ্ট আছে, মই লেম্বৰগিনি বনাই যিকোনো বনাব পাৰিম। ঠিক আছে। নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছেনে? মোৰ পুনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম কিছুমান মহিলাৰূপী পুৰুষৰ ওপৰত। কালু ভিডিঅ' প্লে কৰ। ইহঁতক কি ক'ম আৰু, এইবোৰে হ'ল অসমৰ আৱৰ্জনা। এইবোৰ কি ভিডিঅ' হ'ল নেকি? বেটাৰ মোচন চা, বেটাৰ ড্ৰেছ চোৱা না। এইবোৰ হ'ল ইউনিক ড্ৰেছ, এইবোৰ হ'ল ইউনিক ব্ৰেণ্ডৰ মানুহ। অলপ দিন আগত সিহঁতে টিকটক গেলাই আছিলে, এতিয়া টিকটক যোৱাৰ পিছত ইনষ্টাগ্ৰাম গেলাব আহিছে। দুটামান লাইক, দুটামান ভিউৱাৰ্ছৰ কাৰণে সিহঁতি কি কৰিব নোৱাৰে? সিহঁতি লেংটা হৈ হাগিব পা তহঁতে মক্কেলামিবোৰ নগ'ল নেকি আৰু? হ'ব মক্কেলামি বন্ধ কৰ আৰু। ইমান কোৱাৰ পিছতো তই আকৌ আহিলি কে? যেতিয়া কাণৰ তলত দুচৰ পৰিব তেতিয়া তহঁতৰ এই মক্কেলামিবোৰ নাইকিয়া হ'ব। বন্ধুসকল, তোমালোকক মই এইখিনিতে এটা কথা কওঁ, এটা লাইক কৰিবা, আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছা তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া আমি ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ। হয়, ইয়াৰ 16 বছৰে হৈছে। ই গাখীৰ খাই থকা পোৱালেহে। লালিপপ খাই সৰু সৰু ল'ৰা ছোৱালীৰ লগত চোৰ পুলিচ খেলা বয়সে ইয়াৰ এইটো। আৰে বুঢ়া, তই মোৰ দেউতা বয়সৰ হবি চাগে। মক্কেলামিৰ এটা সীমা থাকে, মক্কেলামিবোৰ এৰ আৰু। বাহ ককা, আমাৰ বহুত ওপৰৰ মাল। তহঁতক কিমান ক'ম আৰু, উবুজনক বুজোৱা, ভেৰুৱা ঠাৰি সিজোৱা, দুইটা একেই কথা। না, মই নোৱাৰোঁ আৰু। আপোনালোকে কমেণ্ট বক্সত কওক ইহঁতক কি ক'বলগীয়া আছে। অসমত যে টেলেণ্টৰ অভাৱ নাই আৰু লেবেলৰো অভাৱ নাই। হাতত নাই 10 টকা এটা চিখৰ খাবলৈ লেবেল দিয়ে ৰজনীগন্ধাৰ। ঠেলাখন বনাব পাৰিলেই বুলি লেবেল দিয়ে লেম্বৰগিনিও বনাব পাৰিম বুলি। কাৰ কথা কৈছোনো চাওক। ভাই বোনৰ টেলেণ্ট আছে, মই লেম্বৰগিনি বনাই যিকোনো বনাব পাৰিম। ঠিক আছে। অভাৰ কনফিডেন্স মানে, যদি আলু খাই গেছ হয় ক'ব মাংস খাই গেছ হৈছে, মানে অভাৰ লেবেল। ভাই বোনৰ টেলেণ্ট আছে, মই লেম্বৰগিনি বনাই যিকোনো বনাব পাৰিম। ঠিক আছে। ঠেলাখন বনাই লেম্বৰগিনিৰ সপোন দেখে, যিটো সপোন তোৰ এইটো জন্মত পূৰণ নহ'ল, অহা জন্মত তই নেদেখাই ভাল। যিমান পানীৰ মাছ তিমানতেই থাকিব লাগে। হাতত নাই 10 পইচা এটা, লেবেল দিয়ে লাখ লাখ টকাৰ। এইবোৰক আমাৰ পিনে কি কয় জানেনে? বাহ, এইটো টেলেণ্ট আকৌ মাইনাৰহে আছে। কঁকাল ভাঙিছ, পেটটো দেখুৱাৰ আকৌ কিহৰ প্ৰয়োজন? আৰে কোনোবাই পঢ়ি শুনি ষ্টাৰ মাৰ্ক পাইছে, ষ্টেণ্ড কৰিছে, সিহঁতৰ টেলেণ্ট নাই, টেলেণ্টটো অকল এইৰহে আছে। কাৰণ তাই ৰাইজক পেট দেখাব পাৰিছে, আৰু সকলোৱে পেট দেখাব নোৱাৰে। চা মোৰ বগা পেটটো চা। এইগৰাকীৰ এটাই সপোন, পেট দেখাই অসমখনক আগবঢ়াই নিব, যাৰ বাবে প্ৰস্তুতি চলাই আছে। অলপমান চৰম কৰ, যিহেতু ছোৱালী হৈছ। উফ আহ, এইবোৰ কিহৰ এক্সপ্ৰেছন? মানে এইবোৰ কি? এইবোৰ অসভ্যালি কৰি থাকিব ছ'চিয়েল মিডিয়াত, আৰু যেতিয়া ৰোষ্টাৰবোৰে এইবোৰৰ ওপৰত মাত মাতে তেতিয়া ৰোষ্টাৰবোৰ বেয়া। ছোৱালীক সন্মান কৰিব নাজানে, আৰে তাইৰ সন্মান থাকিবও লাগিব নহয়। আরেকবার ইয়াতে দেখা যাবে এইয়া রোমেন ভাঙাই দিব আর এইয়া রোমেন ইয়া বুড়িয়া রোমেন বাল এই রোমেন রোমেন এই রোমেন হিট পড়ায়
ক'ভিড ভেকচিন আপুনিও লৈছে, ময়ো লৈছোঁ, পৃথিৱীৰ সকলোৱে লৈছে। ইয়াৰ হেনো ক'ভিড ভেকচিন লৈ এইটো অৱস্থা হৈছে। মক্কেল চালা মক্কেল আমি কৰিবলৈ টপিক নাপালে আৰু এইটোহে টপিক পালি তই। ক'ৰ পৰা টপকিলি ৰে তই? আৰে মক্কেল আমি কৰি পেলাই কবি টেলেণ্ট। তহঁতি নিচিনা টেলেণ্ট থকা ল'ৰাক নাচাই বিচাৰি আছে যা। তহঁতি যিহে অভাৰ টেলেণ্ট আছে তহঁতিক নাচায়ো নাৰাখিব, গুৰিয়াই খেদিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি জীৱনত অকণমান হ'লেও আনন্দ উপভোগ কৰিলা, ভিডিঅ'টোত এটা লাইক কৰা আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ অহা আছা ছাবস্ক্ৰাইব কৰা। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিয়া। समझ रहे हो ना? এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ পাই যাই থাকিবা। অন্য এটা নতুন ভিডিঅ' লগ কৰাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ, বাই। কালু, এই মক্কেলটো যোৱাই নাই নেকি? ইহঁতৰ মক্কেল আমি চাবলৈ মোৰ আৰু মন নাই। কালু, কেমেৰা অফ কৰ, বহুত হ'ল আজি। কালু, কেমেৰা অফ কৰ।